দৰে আপোনালোক পুৰা একদম মজা আছে আজি আমি যাম বেকিৰ বাৰলৈ পুৰা বেকিৰ বাৰ মজা কৈ বেকিৰ বাৰৰ সৌন্দৰ্য উপভোগ কৰিম গতিকে কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ ফঙাবাং মানে অলৰেডি বলে আমি চাও আহক সেয়া বেকিৰ বাৰ গতিকে মোৰ লগত যাব মোৰ ফ্ৰেণ্ডছ এয়া চাওক হৰি বলে গাই গতিকে বলক আমি বেকিৰ বাৰ চাই আহোঁ মজাকৈ আমি পুৰা আহি আছো বেকি নদী লৈ বুলি মজা পুৰা নাচি আছে বেকি নদী আমি বেকি নদী পুৰা বেকি নদী গৈ আছো বেকি নদী পাৰ আপোনালোকক দেখুৱাম আজি মস্তি মজাকৈ এয়া প্ৰায় আহি পাই গ'লো মানুহ বাছ ট্ৰাক এইগিলা লৈ মানে পিকনিক খাব যায় আৰু আমি খোজকাঢ়ি পুৰা আহি আছো মজাকৈ বহুত দূৰ খোজকাঢ়ি আহি এয়া প্ৰায় আমি বেকি নদী এয়া পাৰ পাই গ'লো গতিকে অকণমান পিছতে আৰু পাম অকণমান যাব আছে পুৰা ভাগৰ লাগি গৈছে পানী টানি আৰু অকণমান খাই ল'ব লাগিব গতিকে অলপ ওচৰৰ দৃশ্য আপোনালোকে চাই লওক কেনেকুৱা আপোনালোকক দেখুৱাই আছো ওচৰৰ দৃশ্য বেকি নদীৰ পাৰৰে আৰু অকণমান গৈ আমি খোজকাঢ়ি পুৰা বেকি নদী পাই যাম পুৰা পুৰা মজা লাগিছে বেকি নদীৰ সেয়া প্ৰায় ওচৰৰে এয়া খাল বিলবোৰ ইয়াত চাওক এয়া হোৱা দূৰৰ পুৰা দেখিছেনে নাই অকণমান এয়া বগলা চাওক বগলা পুৰা ধুনীয়া এয়া বগলী আৰু লগতে চাওক হোৱা দূৰত ট্ৰেইনৰ ৰাস্তা চাই লওক হোৱা এনেকৈ পুৰা ট্ৰেইনৰ ৰাস্তা গৈছে কি সুন্দৰকৈ এ চাওক মজা লাগিছে খোজকাঢ়ি আহি পুৰা মজা কৰি প্ৰায় বেকি নদী আমি পাই গ'লো ওচৰতে আছে দলং কিন্তু দলংখন পোৱাৰ আগতে দলংখনৰ সন্মুখতে আছে এটি গণেশ মন্দিৰ গতিকে আমি পোনপ্ৰথমে গণেশ মন্দিৰ আমি যাম মানে গণেশ মন্দিৰত সেৱা কৰি আমি বেকিৰ পাৰলৈ যাম মানে সকলোৱে গৈ দলংখন ক্ৰছ কৰাৰ আগমুহূৰ্তত এয়া গণেশ মন্দিৰত পোনপ্ৰথমে সেৱা কৰি লয় গতিকে আমিও দলংখনত ক্ৰছ কৰাৰ আগতে পোনপ্ৰথমে সেৱা কৰিম দলংখন ক্ৰছ কৰিম আৰু আমি বেকিৰ পাৰটো সুন্দৰকৈ চাম আৰু আমি বেকিৰ চৰলৈ যাবলৈ চেষ্টা কৰিম গতিকে কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ আমি চাওঁ সেয়া গণেশ মন্দিৰৰ এয়া পোনপ্ৰথমে দেখুৱাই লৈছোঁ এয়া এটি এন্দুৰ যি হৈছে গণেশৰ বাহন গতিকে এয়া গণেশ মন্দিৰৰ সন্মুখতে আছে এয়া এন্দুৰৰ এটি মূৰ্তি আৰু এয়া এন্দুৰৰ মূৰ্তি দেখুৱাই লৈছোঁ আৰু এয়া সুন্দৰ তুলসীৰ গছ আৰু এয়া দেখুৱাই এতিয়া আমি যাম গণেশ মন্দিৰৰ ওপৰলৈ গণেশৰ মূৰ্তিটি চাবলৈ গতিকে তালৈ যোৱাৰ আগতে এটি সেৱা জনাই লওঁ সুন্দৰকৈ এটি সেৱা জনালোঁ আৰু এয়া নিৰ্মাণ কৰি আছে গণেশ মন্দিৰটো সম্পূৰ্ণ হৈ উঠা নাই গতিকে এয়া গণেশ মন্দিৰৰ ওপৰ ভাগ আৰু এয়া হৈছে গণেশ মন্দিৰ এয়া গণেশৰ এয়া মূৰ্তি তাত এটি সকলোৱে সেৱা জনাইছোঁ সেৱা জনাই দেখুৱাইছোঁ এয়া সুন্দৰ গণেশ মন্দিৰ বেকিৰ পাৰৰ লগতে এয়া পূজাৰী এটি ফুট দিব সেৱা কৰোৱাৰ পিছত সুন্দৰকৈ এয়া ফুট লৈ ল'লোঁ আৰু এয়াই বেকিৰ পাৰৰ সুন্দৰ গণেশ মন্দিৰ লগতে অকণমান নিৰ্মালি দিছে যিটো আমি কাণত গুজি ল'ম এয়াই হৈছে চৰবুগৰ বেকি নদীৰ ওপৰৰ দলং এয়া চাওক দলং আৰু হোৱা দূৰত এয়া চাওক ট্ৰেইনৰ ৰাস্তা মানে ট্ৰেইন যায় হয় সিপিনেৰে এইখন দলং ট্ৰেইনৰ আৰু এই দুখন হৈছে গাড়ী যোৱা দলং গতিকে চাই লওক কি মজাকৈ গাড়ীবোৰ আহি আছে ভঙাভং আৰু আমি গাড়ীবোৰৰ বিপৰীত দিশত গৈ আছোঁ এনেকৈ খোজকাঢ়ি এয়া বম বেকি নদী দিছ ইজ বেকি নদী দিছ ইজ মজা এয়া চাওক কেনেকৈ এই চৰ এই এনেকৈ চৰ নাওবোৰ পুৰা এনেকৈ পুৰা আছে আৰু তেনে ইহঁতে ভালা সংগ্ৰহ কৰি আছে বেকি নদীৰ পৰা এই মজা এয়া চাওক এয়া আছে পুৰা নাও গৈ আছে এই নাওখন চাওক উঠব নেকি পুৰা মন গৈছে ন উঠবা চাওক কি মজা পুৰা বেকি নদীৰ দলং ক্ৰছ কৰি আছোঁ আৰু দলং ক্ৰছ কৰিয়ে আমি বেকি নদীৰ চৰলৈ যাম পাৰলৈ যাম সুন্দৰকৈ আপোনালোকক বেকি নদীৰ পাৰ দেখুৱাই দিম এয়া চাওক আমি মজাকৈ পুৰা আহি আছোঁ ইনজয়ত বেকি নদীৰ দলঙৰ ওপৰত আমি কেনেকৈ পুৰা এনেকৈ নাচৰ পুৰা থৈ দিছে আৰু এই বম মেচিন এয়া চাওক পুৰা সেয়া মেচিন থৈ দিছে আৰু এই মজা পুৰা ভাঙা চিঙা মেচিন এইগিলা পুৰা থৈ দিছে পানী চানী উঠৈ নেকি এনেকৈ পুৰা কিবা এনেকৈ লিংক আছে ক'ত বা আছে নাজানো আৰু আমি ইয়াৰ তলেদি পুৰা গুচি যাওঁ এয়া চাওক মজা এয়া নাও খালি নাও আৰু নাও চব বালা তুলি এইগিলা আৰু এইগিলা বালাই আপোনালোকে ঘৰ বানৈছে এইগিলা বালাই পুৰা হাফৰ পুৰা নামি গ'ল কলৈ বা যায় নাজানো এয়া পুৰা নামি যাই আছে কক যা ৰ মোকো লৈ যা নামি গ'ল কহে বা গ'ল আৰু নাজানো এয়া চাওক এই দূৰলৈকে কলৈ বা শেষ নাজানো আৰু হাত ভৰি প্ৰথম ধুই লওঁ এয়া আহি পুৰা আৰু এয়া বেকি নদীৰ পানী
আৰু বম ঠাণ্ডা কি ঠাণ্ডা কি ঠাণ্ডা কি ঠাণ্ডা কি ঠাণ্ডা পুৰা আহি আছে পুৰা বালা লৈ আহিছে মানে বালা উঠাইছে বেকী নদীৰ মাজত পুৰা বালা উঠাইছে আৰু এয়া পুৰা আহি আছে সাগৰৰ নিচিনা কেনেকৈ ঢৌ আহিছে এয়া এয়াই হৈছে বেকী নদী পুৰা ঢৌবোৰ আহিছে মজাকৈ সাগৰৰ নিচিনা চা 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 মণিমুক্তা কিবা আহিব পাৰে চা 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 দি বেকীৰ ওপৰত কি কিবা মূৰা ভাঙি আহিছে নেকি আৰু এইগিলা 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 এই মাছ মাৰা জাল চাওক আমি যাওঁ অলপ পুৰা মজা কৰো পুৰা বেকীৰ পাৰলৈ পুৰা নামি গৈছো যাব গুলি আহিছে আহিছে এ মিছা মাছ এইটো কি কি আহিছে চাওক 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 কি মিছা মাছ আহিছে চাওক 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 খাব নেকি আৰে পুৰা আমি আহি আছো আৰু বেকী নদীৰ পাৰে পাৰে কিমান দূৰ যাবা বাৰু মজা মুই চাওক মুই মুই পেৰা মুই পুৰা এনেকে পুৰা গাত ধুই আছে কেনে লাগছে দিয়ক মুই খুৰা এয়া পুৰা চাইছে পুৰা হাঁহি দিছে আমি ইমান দূৰৰ পৰা আহিছো মজাকৈ হাঁহি দিছে মুই খুৰা কেনেকুৱা এটা হাঁহি দে স্মাইল এমে দি কিবা এটা দি মেলছে মোক কেন মেলছে আৰু পুৰা একদম হাঁহি দিছে মাছ মাৰি আছে বালা নি আছে পানী নি আছে মজা কৈ এনেকৈ বেকী নদীত পুৰা ইহঁতে সুন্দৰকৈ ইয়াৰ ফাইদা উঠাই আছে কিন্তু ইহঁতক বাৰিষা কালত অকণমান কষ্ট দিয়ে গতিকে তথাপিতো চাওক সেয়া অসমৰ অন্যতম অতি বৃহৎ নদী বেকী মাছ ভাগৰি আছে বালিশ্বৰ গতিকে নাও আছে যদি আমি নিশ্চয় যাম তালৈকো গতিকে চাই লওঁ যদি যাব পৰা যায় যাম যদি যাব পৰা নাযায় নাযাওঁ চাওক এই অসমৰ অতি বৃহৎ নদী কি মজা বেকী নদীৰ পাৰ আৰু ইয়াৰ পাৰৰ বিপৰীত মুখে কি আছে চাওক এখন পুৰা মজা প্ৰাথমিক বিদ্যালয় আছে দৌৰি গৈ আছো এয়া প্ৰাথমিক বিদ্যালয়লৈ এই মজা বেকী নদীৰ পাৰতে এয়া প্ৰাথমিক বিদ্যালয় বানপানীৰ পৰা কি কৰি নাজানো কি মজা এইখন চাওক কি মজাকৈ এইখন বেকী নদীৰ পাৰতে বনাইছে এখন প্ৰাথমিক নাম হৈছে কি বান্দৰখোৱা প্ৰাথমিক বিদ্যালয় এয়া বেকী নদীৰ পাৰতে এখন সুন্দৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় কণ ল'ৰা ছোৱালীবোৰে ইয়াত পঢ়া শুনা কৰে গতিকে চাওক এয়া বেকী নদী লৈ আহি তাৰ পাৰতে থকা সুন্দৰকৈ আপোনালোকক প্ৰাথমিক বিদ্যালয়খন দেখুৱাই দিলোঁ আৰু এয়া আহি আছে মোৰ সতীৰ্থসকল পুৰা মজাকৈ কেনেকৈ মজাকৈ একদম লেবেল মাৰি ফটো উঠোৱা হৈছে মজা হৈছে পুৰা ভেটৰাপাৰাৰ এয়া নমস্কাৰ জনাইছে ভেটৰাপাৰাৰ ল'ৰা পুৰা একদম বেকী নদী পাৰত ফটো উঠি আছে আৰু এয়া ফটোগ্ৰাফাৰ পুৰা মোবাইলেদি পুৰা মাৰি আছে আহিছে ট্ৰেইন আহিছে ট্ৰেইন পুৰা গৈ আছে কি মজা হয় পুৰা ট্ৰেইনখন গৈ আছে চাওক এয়া বেকী নদীৰ ট্ৰেইনৰ দলং পুৰা গৈ আছে এই লাজ ডাব্বা এইটো পুৰা গুচি গ'ল আমাক এৰি গুচি গ'ল কলৈ যোৱা কলৈ কেইজনে পুৰা বেকীৰ সৌন্দৰ্য উপভোগ কৰি আহিলো আৰু আপোনালোকক বেকীৰ সৌন্দৰ্য দেখুৱাই দিলো কেনেবালে মাছ মাৰি আছে বালা নি আছে কাপোৰ ধুই আছে মজাকৈ সকলোৱে বেকীৰ সৌন্দৰ্য উপভোগ কৰিছে আপোনালোকে যদি এই ভিডিঅ'টো চাই বহুতেই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব গতিকে আজি ইয়াতে ভিডিঅ'টো সামৰো আহক সকলোকে আকৌ এবাৰ ধন্যবাদ।